এই ভিডিঅ'ৰ জৰিয়তে এএনএম নাৰ্ছিং কোৰ্ছৰ ডিটেইলছ জনাই দিয়া হ'ব লগতে ফ্ৰী এটা নাৰ্ছিং কোৰ্ছৰ ডিটেইলছ জনাই দিয়া হ'ব য'ত এডমিশ্যন ফ্ৰী, হোষ্টেল ফ্ৰী, তাৰপিছত খোৱা লোৱা ফ্ৰী, তাৰপিছত যেতিয়া কোৰ্ছ কমপ্লিট কৰিব তাৰপিছত 100% জব হ'ব। এতিয়া এএনএম নাৰ্ছৰ এখন কিতাপৰ বিষয়ে জনাই দিয়া হ'ব তাৰপিছত এই যিটো ফ্ৰী কোৰ্ছ আছে মানে এডমিশ্যন ফ্ৰী, হোষ্টেল ফ্ৰী, খোৱা লোৱা ফ্ৰী, তাৰপিছত পাছ আউট হোৱাৰ পিছতে জব পাব সেই কোৰ্ছৰ ডিটেইলছ জনাই দিয়া হ'ব। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এএনএমৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড এতিয়ালৈকে ওলোৱা নাই বা ৰিলিজ কৰি দিয়া নাই। যেতিয়া ৰিলিজ কৰি দিব তেতিয়া জনাই দিয়া হ'ব। যিসকলে ফৰ্ম ফিল আপ কৰিছে এএনএম নাৰ্ছৰ সেইসকল কেণ্ডিডেট এই ই বুক ল'ব পাৰিব। ইয়াতে ইংৰাজী, গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন উত্তৰ আছে 1500 প্লাছ প্ৰশ্ন উত্তৰ এই কিতাপখনত দিয়া আছে। এইটো হ'ল ই বুক। অসমীয়া আৰু ইংৰাজী মাধ্যমত এই কিতাপখন ল'ব পাৰিব। বৰ্তমান এটা অফাৰ চলি আছে মানে এই কিতাপখন 299 যিসকলে মানে 299 পেমেন্ট কৰি ল'ব সেইসকল কেণ্ডিডেট মানে এটা সুবিধা পাব। এই কিতাপখন পাব লগতে ডেইলি মক টেষ্ট দিব পাৰিব। এন্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি ৰেগুলাৰ পৰীক্ষাৰ আগ মুহূৰ্তলৈকে মানে ফ্ৰীত মানে মক টেষ্ট দিব পাৰিব অনলাইন। তাতে মানে হোৱাটছএপৰ থ্ৰুত মানে লিংক প্ৰভাইড কৰা হ'ব। তাতে মানে ফ্ৰীতে মক টেষ্ট দিব পাৰিব। এইটো ফ্ৰী মক টেষ্ট নহয়, যিসকলে কিতাপখন ল'ব সেইসকল কেণ্ডিডেটহে দিব পাৰিব। কিতাপখন কেনেকৈ ল'ব পাৰিব সেই ডিটেইলছো জনাই দিয়া হ'ব। এতিয়া মই ফ্ৰী কোৰ্ছৰ ডিটেইলছ জনাম। মানে বহুতে মানে ফ্ৰীত কৰিব বিচাৰে কোৰ্ছ। আৰু এটা সুবিধা দিয়া হ'ব। যিসকলে এই এএনএম নাৰ্ছৰ কিতাপ ল'ব 299 পেমেন্ট কৰিলে তাৰপিছত যিখন মই কিতাপ প্ৰভাইড কৰিম কিতাপৰ দাম লগতে মক টেষ্টৰ যিটো দাম মিলি 299। তাৰপিছত কি সুবিধা পাব এইটো মানে ফ্ৰী কোৰ্ছৰ মানে সুবিধা পাব। যদি পঢ়িব বিচাৰিছে এই 20 তাৰিখৰ ভিতৰতেই অক্টোবৰ মাহৰ 20 তাৰিখৰ ভিতৰতে এডমিশ্যন কৰি দিয়া হ'ব ফ্ৰীত। কোৰ্ছৰ নাম হ'ব জেনেৰেল মানে জিডিএ জেনেৰেল ডিউটি এছিষ্টেণ্ট হ'ব এইটো। চমুকৈ জিডিএ বুলি কোৱা হয়। এইটো 3 মাহৰ কোৰ্ছ হয়, নাৰ্ছিং কোৰ্ছ হয়। এইটো ফ্ৰী কোৰ্ছ হ'ব, গুৱাহাটীত হ'ব। তাৰপিছত 100% পাছ আউট যেতিয়া হ'ব তাৰপিছত 2000 কৈ প্ৰত্যেক মাহত পাব। এইটো মানে যিসকলে কৰিব সেইসকল মানে ফিক্স মানে জব পাবই। 2000 কৈ প্ৰত্যেক মাহত মানে চেলাৰী পাব। ওবিচি, এমওবিচি, এছচি, এছটি কেণ্ডিডেটে ল'ব পাৰিব। যিসকলে মানে ল'ব কিতাপ সেইসকল কেণ্ডিডেটক দিয়া হ'ব এই ফ্ৰী কোৰ্ছৰ মানে 10 জন কেণ্ডিডেটক দিয়া হ'ব। কোনো ধৰণৰ মানে ইয়াত পইচা নালাগে। এডমিশ্যন ফ্ৰী পাব, হোষ্টেল ফ্ৰী পাব, খোৱা লোৱা ফ্ৰী পাব। তাৰপিছত কোৰ্ছ কমপ্লিট হোৱাৰ পিছতেই জব পাব। 2000 কৈ পাব। কোনো ধৰণৰ মানে খৰচ দিব নালাগে। তাৰপিছত যদি এএনএম কোৰ্ছ কৰিব বিচাৰিছে এইটো শৰ্ট টাৰ্ম কোৰ্ছ হয়। তথাপিও মানে যিসকলে মানে কৰিব বিচাৰিছে এই কোৰ্ছটো কৰিব পাৰিব। যদি ফ্ৰী আছে বা যদি একো কৰা নাই এই কোৰ্ছটো কৰিব পাৰে। ওবিচি, এমওবিচি, এছচি, এছটি কেণ্ডিডেট ল'ব পাৰিব। 10 জন মান কেণ্ডিডেট যিসকলে মানে ল'ব 10 জনে মানে ফিল হ'লে মানে এই কেণ্ডিডেটক 20 তাৰিখৰ ভিতৰতে মানে এডমিশ্যন দিয়া হ'ব। মানে কোনো ধৰণৰ খৰচ নালাগে। এডমিশ্যন ফ্ৰী পাব, হোষ্টেল ফ্ৰী পাব, খোৱা লোৱা ফ্ৰী পাব। মাহিলী কোনো ধৰণৰ খৰচ দিব নালাগে আৰু পাছ আউট হোৱাৰ পিছতে মানে এই জব পাই যাব। যদি কোনোবাই কিতাপখন ল'ব বিচাৰিছে কন্টেক্ট কৰক। অনলি যিসকলে কিতাপ ল'ব ওবিচি, এমওবিচি, এছচি, এছটি কেণ্ডিডেট সেইসকল কেণ্ডিডেট এই এক্সট্ৰা সুবিধাটো মানে দিয়া হ'ব। 10 জনক মানে দিয়া হ'ব। হোৱাটছআপ নাম্বাৰ পাব এই ভিডিঅ' ডেছক্ৰিপশ্যনত যোগাযোগ কৰিলেই হ'ল। কিতাপখন লোৱাৰ পিছত বাকী যদি ল'ব বিচাৰিছে কোৰ্ছটো জনাই দিয়া হ'ব। আৰু যদি এনেই যদি কোৰ্ছটো নকৰে একো প্ৰব্লেম নাই। কিতাপখন লৈছে তাৰপিছত মক টেষ্ট প্ৰেক্টিছ কৰিব পাৰিব। কোনো ধৰণৰ প্ৰব্লেম নাই। ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে, যোগাযোগ কৰক।